हेलो बंधु बान्धवीসকল মই মোৰ DPSW চেনেলৰ পৰা আপোনাক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল মই আজি এটা নতুন ভিডিঅ' লৈ আহিছো। স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম সকলোতকৈ আগত পাব। ধন্যবাদ। বন্ধু বান্ধৱীসকল যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত উল্লেখ কৰিছে যে অসম চৰকাৰৰ প্ৰায় 10,000 পদ অতি সোনকালে মুকলি কৰি দিব বুলি কৈছে অহা ছেপ্টেম্বৰৰ ভিতৰতে। আহক আমি যোৱাকালি মিটিঙৰ ক্লিপটো শুনি লওঁ। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল। তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম। শুনিলে বন্ধু বান্ধৱীসকল, তো কথা হ'ল এইটো মই ভাবো ভেৰি গুড নিউজ। তো বন্ধু বান্ধৱীসকল এতিয়া আমাৰ কাৰণে এটা সোণালী সুযোগ বুলি ক'ব পাৰি। গতিকে আপুনিও সাজু হওক আৰু আনকো সাজু হোৱাৰ সুযোগ দিয়ক আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, ইমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই 10,000 পদৰ বাবে জানিব পাৰে। ধন্যবাদ। জয় আই অসম।